আজি মোৰ ব্লগটো মোৰ ঘৰৰ ওচৰৰ পৰাই ষ্টাৰ্টিং দিছোঁ, কাৰণ আজি দুদিনৰ পৰা ধৰি বহুত বৰষুণ দি আছিলে। বৰষুণৰ কাৰণে ক'লো ওলাই যাব পৰা নাছিলোঁ। সেইদিনাখন মোৰ লাষ্ট ব্লগটো য'ত শেষ হৈছিলে, সেই তেতিয়াৰ পৰা বৰষুণ পৰি আছে। মই যেন তেন ঘৰলৈ, সেই বৰষুণ অলপ কমাৰ পাছত মই ভিজিয়ে ঘৰলৈ আহিছিলোঁ। তাৰপাছত সেই 2 দিনৰ পৰা আজি 2 দিন হৈ গ'ল। মানে এই 2 দিনত মই কোনো ধৰণৰ ব্লগ বনোৱা নাছিলোঁ, আৰু মই মানে আপোনাৰ ঘৰৰ পৰা ওলাই যাবলৈ পৰা নাছিলোঁ। চ' আজি বৰষুণ পৰিয়ে 1 ঘণ্টামান হৈছে, তাৰপাছত বৰষুণটো এৰিছে। চ' হাই হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিৰ' টু ব্লগ। আজি বহুত 2 দিনমান হ'ল, 2 দিনৰ পৰা বৰষুণটো এৰাই নাই। মোৰ ঘৰৰ পৰা ওলোৱা মানে যোনখিনি জেগা মই আপোনালোকক দেখাই আছোঁ, যে মই ঘৰৰ পৰা ওলাই বাইকখন লৈ মানে মেইন ৰাস্তাটো পাবলৈ ইমান পাপৰ বেলিব লাগে। মানে বৰষুণ পৰাৰ পাছত ওলাবতো নোৱাৰিয়ে বাৰু, বাইকখন বৰবাদ হৈ যায়, পূৰা বোকা চোকা লাগে। কিন্তু মই তথাপিও আজি মানে 2 দিন হৈ গ'ল ঘৰৰ পৰা ওলোৱা নাই। সেইদিনাখন লাষ্ট দেখিছিলে চাগে যে ব্লগ বনাবলৈ যাওঁতে বৰষুণ পৰিছিলে। সেই তেতিয়াৰ পৰা আজি 2 দিন হ'ল, সেইদিনাখনে ঘৰত সোমোৱা, আজিলৈকে ঘৰৰ পৰা ওলোৱাই নাই। চ' আজি বৰষুণটো অকণমান এৰিছে 1 ঘণ্টামানৰ আগত। ইমান বোকা, তাতে আকৌ ৰাতিপুৱাই পথাৰত হাল মাৰিবলৈ ট্ৰেক্টৰবিলাক আহিছে। বাপৰে, ইমান শ্লিপ মাৰে। এইখিনি অলপতো ভালেই আছে, ইয়াতকৈ আগত গ'লে আপোনালোকে দেখিব যে ইয়াতকৈ আৰু বহুত খাতাৰনাক ৰাস্তা। মানে মোৰ ঘৰটো হৈছে মাথাউৰিটো, আমাৰ সেইটো হয়, এই মাথাউৰিটোৰ পৰা অকণমান ভিতৰলৈ সোমাই যাব লাগে। মানে বৰষুণ দিলে বহুত প্ৰব্লেম, নহ'লে মাথাউৰিটোলৈ ডাইৰেক্ট যোৱা এটা সৰু ৰাস্তা আছে, সেইফালেদিয়ে যাওঁ। কিন্তু মানে বৰষুণ পৰিলে সেইফালেদি যাব নোৱাৰা হৈ যায়, মানে ওপৰলৈ উঠা জেগাখিনি বহুত পিছল হয়। এতিয়া চাওক কেনেকৈ যাম এতিয়া। এইফালেও বোকা, এইফালেও বোকা, মাজতে অকণমান জেগা, যেনে তেনে যাব লাগিব। নোলালোঁ হয় আজিও, কিন্তু মানে 2 দিন হৈ গ'ল ঘৰতে আছোঁ, এলাহ লাগি গৈছে, ক'লেও যোৱা নাই। খালি বৰষুণ, ভাত খাইছোঁ, ঘৰত শুইছোঁ, মোবাইলৰ ডাটা শেষ কৰিছোঁ। ইয়াতে এখন নতুনকৈ বজাৰ খুলিছে, আজি বুলি নহয়, আজি ধৰি লওক 1 মাহমান হৈ গ'ল বজাৰখন নতুনকৈ আৰম্ভ কৰা। ত' বজাৰলৈও যাম, তাতে ক'ৰপৰা আহিম, চাপৰমুখ আমাৰ যোনটো ATM আছে, মানে আমাৰ ঘৰৰ পৰা ATMলৈ যাবলৈ মিনিমাম 4 কিলোমিটাৰমান যাব লাগে। 4 কিলোমিটাৰ 5 কিলোমিটাৰ মানে হয়। ভাগৰ লাগি যায় এনেকৈ চলাই থাকি। মোৰ কেমেৰা কোৱালিটি বেয়া আছে, মই মোৰ কেমেৰা কোৱালিটিটো ইম্প্ৰুভ কৰিবৰ কাৰণে মই নতুন মোবাইল এটা কিনিম বুলি ভাবি আছোঁ এইকেইদিনতে। 10,000 টকা হ'বহে, মানে 10,000 টকাতনো কি ফোন এটা কিনিম যে কেমেৰা কোৱালিটি ভাল। আৰু অলপমান পইচা গোটাই লৈ মোবাইল এটা কিনিবলৈ যাম গুৱাহাটী। তাৰ পাছতে মোৰ ব্লগবিলাক ভাল কোৱালিটিত আৰু ভাল চাউণ্ড কোৱালিটিত চাবলৈ বা শুনিবলৈ পাব। এতিয়া উঠি গ'লোঁ যেন তেন। আমাৰ কাৰণে এইটোৱে নেশ্যনেল হাইৱে, আৰু য'ৰ পৰা ওলাই আহোঁ এতিয়া অকণমান ভাল লাগিব চলাই। বৰষুণ দিলে মানে মোৰ ওলাই অহা কণ্ডিশ্যন নাথাকেই। বহুত মানে গাঁৱৰ ভিতৰৰ কোনো ৰাস্তা নথকা জেগা এটাত ৰাস্তাও নাই, মানে যেন তেন ৰাস্তা, মানে পকী ৰাস্তা নাই, বাকী কেঁচা ৰাস্তা আছে, ঘূৰিবলৈ হৈ যায়। কিন্তু মানে বহুত বোকা হয়, মানে আৰু গাঁৱততো বোকা হ'বই, হয়নে নহয়? গোলাঘাটে চব জেগা আপোনাৰ বাকা থাকে, গাঁৱততো প্ৰায়ভাগ জেগা আপোনাৰ পকী নকৰে, কাৰণ গাঁৱত গাঁৱে ইয়াত MLA মন্ত্ৰী এইবিলাকৰ চকু নপৰে যে মানুহ কিমান প্ৰব্লেমত জীয়াই আছে। এতিয়া মই ইমান প্ৰব্লেমত জীয়াই আছোঁ, মানে বৰষুণ দিলে ভাবক মই বাইকখন উলিয়াব নোৱাৰোঁ, বা ক'ৰবালৈ যাম বুলি ক'লে যাব নোৱাৰোঁ, কিবা এটা বিপদ হৈ গ'লে একো কৰিব নোৱাৰোঁ। এইখন আমাৰ কপিলী দলং, আজিৰ পৰা 2 বছৰ হোৱা নাই, 1.5 বছৰমান হৈছে। নদীৰ পানী চাওক কিমান বাঢ়িছে, ইফালে চাওক ইমান
পানী 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 ঐ চাপমো যাম তই লগৰ এটা পাই গ'লোঁ সিও বোলে মোৰ লগতে চাপমো যায় মানে গৈ আছিলোঁ কিন্তু সি হাত দিলে মই ৰখিলোঁ সি কৈছে ক'লে যাওঁ মই চাপমো যাওঁ তেতিয়াহ'লে ৰহ বোলে ময়ো যাওঁ আকৌ লৈ আহিছোঁ ইয়াত আহিছে ৰাস্তাৰ মাজত কি পানী ছাবস্ক্ৰাইবাৰ 85,000 হৈছেহে মোৰ ব্লগবিলাক কোনেও নাচায় আমি এতিয়া দুখীয়া মানুহৰ চেষ্টা কোনে চাব হয়নে নহয় যোন একদম ছুপাৰ বাইক লৈ লং জাৰ্ণি দিয়ে এই লাডাখ বোলে এই মানালী বোলে এই ক'ৰবাত সেইবোৰে চাব আমাৰ গাঁৱলীয়া জেগাবিলাক ক'ত চাব দুখীয়া মানুহৰ কণ্ডিশ্যনবিলাক এনেকুৱা মানে চব ছাইডৰ পৰা মেনেজ কৰিবলগীয়া হয় যাম বুলি ক'লেও যাব নোৱাৰোঁ এনেকুৱা কণ্ডিশ্যন ট্ৰাই কৰি আছোঁ যে মই সদায় নিজকে এটা ব্লগ যেতিয়া মই শ্বুট কৰোঁ তেতিয়া মই ভাবোঁ যে মই নিজকে ইম্প্ৰুভ কৰোঁ যে আজি ব্লগটো অলপ বেয়া হৈছে যদি তাতকৈ অলপমান বেয়া চাৰ্জ আহিছে আৰু আজিৰ পৰা ধৰি লওক 4 দিনমানৰ আগত নদীৰ পানী একেবাৰে শুকাই আছিলে একেবাৰে তলত মানে একদম তলিত বালি ওলাই আছিলে গা ধুবলৈ গ'লে মানে একঁকাল পানী মানে হৈ আছিলে কিন্তু আজি 4-5 দিনৰ ভিতৰত ইমান পানী হৈ গৈছে আমি লাহে লাহে চাপমুখ পাইছোঁহি আৰু কথা পাতি মানুহৰ জীৱনত বহুত ড্ৰিম থাকে মানে মোৰ যেনেকৈ বহুত ড্ৰিম আছে যে মই নতুন জেগা যিবিলাক দেখা নাপাওঁ মই সেইবোৰ জেগাত গৈ ঘূৰিবলৈ মন যায় চাবলৈ মন যায় থাকিবলৈ মন যায় আপোনালোকৰ চাগে তেনেকুৱা কিবা বেলেগ চখ আছে হয়নে নহয় সুবিধা পৰিস্থিতি কৰিব আৰু তো আমাৰ এইটো চাপমুখ জংচন যোনে মোৰ ব্লগটো নতুনকৈ চাই আছে সেইসকলক কৈছোঁ আৰু প্ৰায়ভাগ ব্লগটো চাগে মোৰ চিনি পোৱা মানুহে চায় আনন'ন পাৰ্চন চাগে বহুত কম আছে মই ফাৰ্ষ্ট ATM যাম তাৰপিছত পইচাটো ওলাই ঐ এখন তালৈ চুলি কাটিব আহিছোঁ মই চুলি কাটিবলৈ আহিছিলোঁ কি গৰমৰ কাৰণে কৈছে নেকাটোতে বোলে আজি এনেকুৱা আহি চেলুনৰ মানুহ ত' এইখিনিতে ATM আছে মই ইয়াতে ৰখিম পইচাটো উলিয়াই লওঁ মই তাৰপাছত আপোনালোকক লগ পাই আছোঁ ত' ATMৰ পৰা পইচা ওলাই হৈ গ'ল বৰ্তমান আকৌ ওলাই দিওঁ লগ ক'ত যাম আজি পাহাৰৰ ছাইডে কোনোবা পেনে আপোনালোকে ব্লগটো চাই থাকক তেতিয়াহ'লে গম পাই যাব মই ক'লৈ যাওঁ পূৰা গ্ৰীণি জেগা মানে পাহাৰৰ ভিতৰত এইটোৱে ভাল লাগে মোৰ সেউজীয়া ছাইডে যাওঁ এইপানে মই একদিনো গৈ পোৱা নাই মই আজি জীৱনত মোৰ ফাৰ্ষ্ট টাইম গৈ আছোঁ এই ছাইডে শুনিবলৈ পাইছোঁ এইটো ৰাস্তা দি বোলে আপোনাৰ বৈঠালাংচু হামৰেং ওলাবলৈ পাৰে কিন্তু মোৰ ঘৰ ওচৰে হয় কিন্তু মই আজিলৈকে গৈ পোৱা নাই মিছাইনো কি ক'ম ইমান শাল গছ ইয়াত মানুহ দুনুহ থাকেনে নাই গম নাপাওঁ কাৰণ মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ৰাস্তাটো পাকা মানুহজনো থাকিব চাগে উঠি গৈছোঁ মানে কাণদি কিবা নুশুনা হৈ গৈছে ওপৰলৈ উঠি আছোঁ কণ্টিনিউ কাণদি নুশুনা হৈ গৈছোঁ কিবা তাল মাৰি যোৱা নিচিনা লাগিছে হে হৰি হে পাগলা হৈ গ'লোঁ মই ভাল লাগিছে গাইজ ফোনটো চাইড অকণমান দিবি না আগুৱাই যাবলৈ দিবি না নেদিবি নেকি পৰ্যাটৰ হাতী ডেঞ্জাৰাছ এক্সপিৰিয়েঞ্চ আজি মোৰ পুৱা বাট এটা দি ৰাস্তা এটা দি গৈ আছোঁ মানুহ দুনুহ কোনো নাই দেখোন ট্ৰাই কৰি আছোঁ ব্লগিং কৰিবলৈ ভগৱানৰ নাম লৈ
দোকান এখন পাইছোঁ, ইয়াতে ৰখিম, কিবা এটা খাম। অকণমান সময় ৰখিছিলোঁ, বাইদেউহঁতৰ দোকানতে কিবা এটা খালোঁ, এতিয়া ওলাই দিওঁ। বাইদেউহঁতক সুধিলোঁ যে আগত কি জেগা পায়, ক'লে এখন গাঁও পাম, গাঁৱৰ পাছত কি পাম আৰু গম নাপাওঁ। মইতো এখন গাঁও পাম, তাৰ পৰা আকৌ নতুন জেগা ওলাম। একো জেগা চিনি নাপাওঁ মই ইয়াত, মিছা ক'বলৈ নাই। মইতো ৰাস্তাত আজি প্ৰথম আহিছোঁ। বাৰবিলাক শুকুৱাই থৈ দিছে। এইটো এটা গেট, কিহৰ গেট মই চিনি নাপাওঁ, ৰখোৱা নাই বাৰু। কেমেৰাটো অন কৰা নাছিলোঁ, তাতে এজন পালোঁ লগ, দাদাজনক সুধিলোঁ যে এই ওলাব পাৰে ক'ত। মোক তেখেতে ৰাস্তাটো দেখুৱাই দিলে, তাৰপিছত ওলাবগৈ পাৰে। এইখিনিৰ পৰা ৰাস্তা হয়তো বহুত বেয়াই হ'ব চাগে। বহুত সুন্দৰ লাগি আছে মানে ইয়াত। কেমেৰাত মই আপোনালোকক এক্সপ্লেইন কৰিব নোৱাৰিম যে কিমান ধুনীয়া লাগি আছে। গ্ৰীনি গ্ৰীনি গ্ৰীনি। মই মানে নেচাৰেল লাভাৰ। আজি হেৰাই গ'লোঁ নেকি মই। গাইজ কিয়া বলতে আপ লোক। আপোনালোকেও ইমানখিনি ভিডিঅ' চাইছে যদিকে শেষৰখিনিলৈকে চাই লওক। লেফ্ট ছাইড মে যাওঁ। ভকচং দাদা এইফালে আছেনে? ক'লে এই চাইডে আছে ভকচংটো। এইটো মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। যোনে যোনে চিনি নাপায় মই কৈ দিছোঁ। ৰখিছোঁ ইয়াত, বহুত ভাল লাগিছে। ঘৰলৈ যাবলৈ মনে ৰখোঁ, ৰখি লৈ তাৰপিছত ওলাই দিম আৰু। ভয় লাগি আছিলে তাত, বহুত সময় মই তাত ভিডিঅ' কৰি অহা নাই। তেৰি মেৰি তেৰি মেৰি। ইয়াত হয়তো চেকিং চলি আছে, মোক ৰখোৱা নাই কিয় নাজানো। চ' ফাইনেলি বজাৰ আহি পাই গ'লোঁ। এতিয়া বজাৰ কৰিম। আহিবা আহিবা। ঠিকে মানে তিতা কেৰেলা ভাল পাওঁ, চ' তিতা কেৰেলা কিনিবই যাম মানে প্ৰথমে। তিতা কেৰেলা কেইটকা কেজি? দিয়ক, ভঙা এটা দিয়ক। আজি 2 দিন আগত তিতাকেৰেলা ঘৰত শেষ হৈছে, আকৌ মই কিনিলোৱে। চ' তিতাকেৰেলাটো কিনি লওঁ। চ' পটল লৈ আছোঁ 40 টকা বোলে কেজি। মই কিবা এটা কমাব দিছোঁ, 20 টকামান ল'ব চাগে। হে হে এইটো ভিডিঅ' কৰি আছোঁ। গাইজ বজাৰৰ পৰা মাত্ৰ মই এই 2টা বস্তুৱে কিনিলোঁ, পটল আৰু তিতা কেৰেলা। আৰু বাকী চব বজাৰ কৰি হ'ল।
চ' ব্লগটো আৰু বেছিকৈ দীঘল নকৰি আজিলৈ ইমানতে সামৰণি কৰোঁ নেকি। চ' আকৌ লগ পাম নেক্সট ব্লগত। আজিৰ কাৰণে বাই বাই, টাটা।